Welcome to English Learning Club Dhubri. Let's learn English easily. আমি আগৰ কেইটা ক্লাছত ইংলিছ গ্ৰামাৰ শিকোৱা নাছিলোঁ, প্ৰভাৱৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু কিছু আমাৰ জিকেৰ ওপৰত আলোচনা কৰিছিলোঁ, জেনাৰেল নলেজ। আজি আকৌ আমি ইংলিছ গ্ৰামাৰ আলোচনা কৰিম। ইংলিছ গ্ৰামাৰ আলোচনা কৰোঁতে ইয়াত ফাংচন অফ AF, that is Anomalous Finites. Anomalous Finitesৰ কি ফাংচন, কি কাৰ্যাৱলী, এইটো আমি ইয়াত আলোচনা কৰিম। ওকে, ফাৰ্ষ্ট আমাৰ এটা বস্তু শিকিব লাগিব যে সেন্টেন্স এটা থাকে, সেই সেন্টেন্সটো যদি না বোধক শব্দ নাথাকে, সেন্টেন্স ইজ নন এজ affirmative sentence. Affirmative sentence. এই সেন্টেন্সটোক আমি নেগেটিভ কৰিব পাৰো, নেগেটিভ এই সেন্টেন্সটোক আকৌ আমি ইন্টাৰোগেটিভ কৰিব পাৰো, এই সেন্টেন্সটোক আকৌ নেগেটিভ ইন্টাৰোগেটিভ কৰিব পাৰো। বুজিছা? আমি যেতিয়া এটা affirmative সেন্টেন্সক নেগেটিভ কৰিম, আমাক চাব লাগিব যে সেন্টেন্সটোত anomalous finites আছে নে নাই, whether anomalous finites are there in the sentence or not. We have to see. আমি চাব লাগিব। ইয়াত মই যিটো সেন্টেন্স লিখিছো, সেন্টেন্স is he is going to market. তেওঁ বজাৰলৈ গৈ আছে। He is going to market. কোৱাচোন ইয়াত anomalous finites আছে? আছে। What is the anomalous finites? Is. Very good. Is the anomalous finites. Okay, what tense is it? কি tense হয় এইটো? Present? Present? Continuous, because ing form is here. ing form আছে, তার আগত be verb আছে। am, is, are, ing কোন টেন্সৰ হয়? Present continuous. Past continuous কেনেকুৱা? Was with ing. Future continuous? Shall be. Will be ing form. From নহয় form. Shall be, or will be plus ing form. Etu continuous. So this is present continuous. Present continuous বাদ দিয়া আমি আজি যেহেতু নেগেটিভ ইন্টাৰোগেটিভ আৰু নেগেটিভ ইন্টাৰোগেটিভ তিনি ধৰণৰ সেন্টেন্সৰ আলোচনা কৰিবলৈ গৈ আছো। ইয়াত টেন্সৰ আলোচনাৰ উপৰি আমি আমাৰ ফাৰ্স্ট লক্ষ্যটো হ'ব whether anomalous finites are there in the sentence or not. ইয়াত আছে, এটো কি? Is হয়। How many anomalous finites are there? There are 24 anomalous finites. জনা আছে? পাৰিবা ক'ব পাৰিবা? You come here. Sneha. Okay, say. Good morning, everyone. I'm Sneha, a student of Shankaranath Adarsh Vidyalaya, studying in class 8. Now, I'm an active member of English Learning Club Dhubri. Let's learn English easily. I'm proud of my club. There are 24 anomalous finites. They are am, is, are, was, were, have, has, had, shall, should, will, would, can, could, may, might, do, did, does, owe, must, ought, need, dare, used to. Okay. Thank you very much. Thank you so much. Okay. এতে শিকিলো তাৰ পিছত মই যাম। So anomalous finite যদি থাকে, anomalous finites ৰ পিছত not লিখিলে নেগেটিভ হৈ যায়। not লিখিলে কি হয়? নেগেটিভ হৈ যায়। তুমি not এটো লিখিব পাৰা অথবা কন্ট্ৰাক্টেড ফৰ্ম শৰ্ট ফৰ্মত isn't লিখিব পাৰা। বুজি পাইছা? এটো নেগেটিভ হয়। So negative will be he is not going to market or he isn't going to market. Eto negative. অর্থাৎ anomalous finites এর পিছত কি লিখিবা? not লিখিবা। আর not লিখিলে এটো কি হ'ব? নেগেটিভ হ'ব। আকৌ ইন্টাৰোগেটিভ যেতিয়া কৰিবা, anomalous finites to subjectৰ আগত দিব লাগিব। anomalous finites to ইয়াৰ anomalous finites to আছে, এটো কাৰ আগত দিব লাগিব? subjectৰ আগত। subjectৰ আগত দিব লাগিব। গতিকে is he going to market? এটো ইন্টাৰোগেটিভ।
Is he going to market? প্রশ্ন করা প্রশ্নবোধক বাক্য হ্যাঁ আমাক সাইন অফ ইন্টারোগেশন এটু এই প্রশ্নবোধক চিহ্নটো দিব লাগিব ওকে তো আমাৰ ইন্টারোগেটিভ কৰোতে আমি কি কৰিব লাগিব anomalous finite টো সাবজেক্টৰ আগত লিখিব লাগিব আকৌ নেগেটিভ ইন্টারোগেটিভ সেন্টেন্স টো ইন্টারোগেটিভ হ'ব কিন্তু এটু আমি নেগেটিভ কৰিব লাগিব So hey negative কৰিবলৈ যাওঁতে আমি এনেকুৱা হ'ব লাগিব not লিখিব লাগিব is he not going to market is he not going to market or এটো আমি এনেকৈ ক'ব পাৰো isn't he going to market তুমি যদি not দিয়া তেতিয়াহলে সাবজেক্টৰ পিছত দিব লাগিব আৰু যদি একেলগে দিব খুজা তেনে কন্ট্ৰাক্টেড ফৰ্মত লিখিব লাগিব isn't he going to market এতিয়া আমাৰ এই সেন্টেন্সটো কি হ'ব he is going to market তেওঁ বজাৰলৈ গৈ আছে he is not going to market তেওঁ বজাৰলৈ গৈ থকা নাই is he going to market তেওঁ বজাৰলৈ গৈ আছে নে isn't he going to market তেওঁ বজাৰলৈ গৈ থকা নাই নে অসমীয়া আমি অসমীয়াৰ লগত যেতিয়া এটো ৰিজাম এনেকুৱা হ'ব কিন্তু so he is going to market এটো অসমীয়াত কি ক'ব তেওঁ বজাৰলৈ গৈ আছে he is not going to market তেওঁ বজাৰলৈ গৈ থকা নাই তেওঁ বজাৰলৈ গৈ থকা নাই is he going to market তেওঁ বজাৰলৈ গৈ আছে নে ঠিক আছে negative interrogative is he not going to market or isn't he going to market তেওঁ বজাৰলৈ গৈ থকা নাই নে তেওঁ বজাৰলৈ গৈ থকা নাই নে এটো হৈছে নেগেটিভ ইন্টারোগেটিভ বুজি পাইছা তো আমি একেবাৰে সহজ ইয়াক লৈ আৰু বেছি কি কৰিলে নহব যদি anomalous finites টো থাকে তাৰ পিছত not দিলে নেগেটিভ হ'ব anomalous finites টো সাবজেক্টৰ আগত বহালে ইন্টারোগেটিভ হ'ব আৰু তাৰ পিছত ইন্টারোগেটিভত not ব্যৱহাৰ কৰিলে হেতু নেগেটিভ ইন্টারোগেটিভ হ'ব নাও যেতিয়া anomalous finites না থাকিব when there will be no anomalous finites in the sentence so এতিয়া I go to market I go to market is there any anomalous finites here আছে anomalous finites am আছে is আছে are আছে এনেকৈ 24 anomalous দিছিল আছে নাই so this is an affirmative sentence I go to market ইয়াত anomalous finites নাই আছে যেতিয়া anomalous finites না থাকিব তেতিয়া আমি helping verb or সহায় লব লাগিব do does and did এই তিনিটা ভাৰ্বৰ সহায় লব লাগিব বুজিছা do does আৰু did do আৰু does present indefinite tense ৰ ক্ষেত্ৰত আৰু did হৈছে past indefinite tense ৰ ক্ষেত্ৰত now I go to market what tense is it present indefinite আচ্ছা ইয়াতে I go ভাৰ্বৰ লগত s বা es আছে নাই গতিকে আমি we have to take the help of the verb do যদি ভাৰ্বৰ লগত s নাই or es নাই ভাৰ্বৰ s ফৰ্ম নাই তেনেহলে আমি কোন ভাৰ্বৰ হেল্প লব লাগিব do ভাৰ্বৰ হেল্প লব লাগিব তেতিয়া ইয়াৰ নেগেটিভ হ'ব I don't go to market I don't go to market I don't go to market বুঝি পাইছা তো do present indefinite tense হলে do আৰু যদি ভাৰ্বৰ s ফৰ্ম না থাকে তেতিয়া কি ভাৰ্বৰ do I don't go to market interrogative হলে do I go to market do I go to market do I go to market আৰু যেতিয়া আমি নেগেটিভ ইন্টারোগেটিভত যাম এটো কি হ'ব don't I go to
market? Don't I go to market? Don't I go to market? Huh? I don't go to market. Do I go to market? Don't I go to market? হ্যাঁ আমি কিন্তু ইয়াত তিনিটা বস্তু শিকি আছো মই বজাৰলৈ যাওঁ আৰু ইয়াত নেগেটিভ হ'ব মই বজাৰলৈ নাযাওঁ ইন্টাৰোগেটিভ হ'ব মই বজাৰলৈ যাওঁনে আৰু নেগেটিভ ইন্টাৰোগেটিভ মই বজাৰলৈ নাযাওঁনে বুজি পাইছা I go to market এটোৰ অসমীয়া কি হ'ব মই বজাৰলৈ যাওঁ কোৱাচোন মই বজাৰলৈ যাওঁ I don't go to market মই বজাৰলৈ নাযাওঁ I don't go to market মই বজাৰলৈ নাযাওঁ Do I go to market মই বজাৰলৈ যাওঁনে Do I go to market বজাৰলৈ যাওঁনে Don't I go to market মই বজাৰলৈ নাযাওঁনে ঠিক আছে এবাৰ ইংলিশটো কবা মই অসমীয়াত কম মই বজাৰলৈ যাওঁ মই বজাৰলৈ নাযাওঁ মই বজাৰলৈ যাওঁনে মই বজাৰলৈ নাযাওঁনে হা Don't I go to market হা আৰু এই সেন্টেন্স যদি এতিয়া মই জাস্ট মুখে মুখে হৈ যাব প্ৰত্যেকটো বস্তু যেনেকা হি works hard he works hard তেওঁ কঠোৰ পৰিশ্ৰম কৰে he works hard এবাৰ ভাৰ্বৰ লগত কি আছে s আছে আৰু আমাৰ সাবজেক্ট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সাবজেক্ট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার আৰু ভাৰ্বৰ লগত কি আছে s আছে আৰু ইয়াক নেগেটিভ কৰতে আমি কি কৰিব লাগিব does not doesn't বুজি পাইছা সো ইয়াৰ নেগেটিভ কি হ'ব he doesn't work hard he doesn't work hard আৰু ইয়াৰ ইন্টাৰোগেটিভ টু কি হ'ব does he work hard does he work hard আৰু নেগেটিভ ইন্টাৰোগেটিভ টু কি হ'ব doesn't he work hard তেওঁ কঠোৰ পৰিশ্ৰম কৰে তেওঁ কঠোৰ পৰিশ্ৰম নকৰে তেওঁ কঠোৰ পৰিশ্ৰম কৰে নে তেওঁ কঠোৰ পৰিশ্ৰম নকৰে নে বুজি পাইছা হা এটু ইয়াত আমি প্রথম কথা হইছে কি অ্যানোমালাস ফাইনাইটস থাকিলে তাত কোনো কথা নাই তার পিছত নট দিব লাগিব তাক সাবজেক্টৰ আগত ৰাখিব লাগিব কিন্তু প্ৰত্যেকটো ভাৰ্বৰ আমি নেগেটিভ টু জানিব লাগিব প্ৰথম কথা যেনেকুৱা মই যদি এটা ভাৰ্ব লিখিলো রাইট রাইট লিখা ইয়াৰ নেগেটিভ কি don't write right হলে নেগেটিভ don't write যদি মই কও writes doesn't write yes writes হলে doesn't write আৰু যদি wrote থাকে didn't write past tense যদি হয় তেনেকুৱা I saw him in the market I saw him in the market. What tense is it? Past? Because the verb saw is here. Saw is a verb. Saw is the past form of? Saw কোন ভার্বর past form? See. Saw is the past form of? See. Its third form is? Seen. ing form is seeing and s form sees. Okay. ইয়াক যেতিয়া নেগেটিভ কৰিবা কি হ'ব see him in the
market. I didn't see him in the market. I didn't see him in the market. Are you actually negative? Sorry, interrogative koriba. Titia hobo did I see him in the market? Did I see him in the market? That's a negative. Didn't I see him in the market? Etia I saw him in the market. Moi taok bajarot dekhisilu. Meaning ki? English to ki? I saw him in the market. Okay, negative. I didn't see him in the market. Didn't use koriba aru ei verb to present form hobo ba past form hobo. আমি যেতিয়া past tense থাকিব তেতিয়া আমি কি ভাৰ্বৰ সহায় লম did didn't নেগেটিভৰ ক্ষেত্ৰত এটো didn't বা did not তাৰ পিছত এই মেইন ভাৰ্বটো এটো কি ফৰ্মত আহিব প্ৰেজেন্ট ফৰ্মত আহিব হা I didn't see him in the market মই তাওক বজাৰত দেখা নাছিলো did I see ইন্টারোগেটিভৰ ক্ষেত্ৰত did লিখিবা আৰু এই ভাৰ্বটো কি হ'ব see হ'ব অৰ্থাৎ প্ৰেজেন্ট ফৰ্ম হ'ব মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম হ'ব did I see him in the market মই তাওক বজাৰত দেখিছিলো নে তাৰ পিছত ইয়াৰ যেটো নেগেটিভ ইন্টারোগেটিভ didn't I see him in the market মই তাওক বজাৰত দেখা নাছিলো নে বুজি পাইছা now তোমালোকে ইয়াৰ মিনিং টু কোৱাচোন I saw him in the market দেখিছিলো আকৌ কোৱা I saw him in the market I didn't see him in the market did I see him in the market মই তাও বজাৰত দেখিছিলো নে আকৌ কোৱাচোন did I see him in the market Okay. Didn't I see him in the market? মই তাওক বজাৰত দেখা নাছিলো নে এইবাৰ তোমালোকে ইংলিশটো কবা মই অসমীয়াটো কম মই তাওক বজাৰত দেখিছিলো মই তাওক বজাৰত দেখা নাছিলো মই তাওক বজাৰত দেখিছিলো নে মই তাওক বজাৰত দেখা নাছিলো নে বুঝছে এইখিনি হৈছে নেগেটিভ তাৰ পিছত ইন্টারোগেটিভ আকৌ ইন্টারোগেটিভ টু নেগেটিভ ইন্টারোগেটিভ বুঝছা ইন্টারোগেটিভটো আমি নেগেটিভত লব পাৰো এই ধৰণৰ এই তিনি ধৰণৰ শিকিব লাগিব এইখিনি আজি গ্ৰামাৰ আলোচনা কৰিলো এতিয়া ইয়াৰ আগদিনা যিবিলাক দিছিলো এই পারফরম্যান্স বোৰ আমি চাম প্ৰথমে কোনে আহিবা ট্ৰান্সলেশনটো ধৰিম এই যে প্ৰভাৰ্ব বহি লৈ আহা কাৰ হৈছে তোমাৰ হৈছে Okay, Good morning everyone. I am Hasibul Alam, a student of Sankoradan Adarsh Vidyalaya, studying in class 7. Now I am an active member of English Learning Club Dhubri. Let's learn English easily. I am proud of my club. Okay. চোর বলে বুদ্ধি বরকুন বলে জাপি To be wise after the event. কথাত কটা যায় কথাত বটা পায় Words raise a man, words disgrace a man. নাচিব নেজানিলে চোতাল কোনে বেকা A bad wordsman quarrels with his tools. ফগুনুৰ হাওত গৰু নমৰে An old cow doesn't die on a vulture's wish. মানুহ মাত্ৰে ভুল হয় To err is human. জি মূলা বাৰে তাৰ দুপাততে চিন Morning shows the day. আইৰ বাৰ্তা গংগাৰ যাত্ৰা To kill two birds with one stone. বুকুতে কল নপকে Rome was not built in a day. চোর বলে বুদ্ধি বরকুন বলে যাবি To be wise after the event.
কথাত কটা যায় কথাত বটা পায় What's man? What's Disgrace this man? What's disgrace man? নাচিব নেজানিলে চোতালখনে বেকা Bad worksman quarrels with his tools. শগুনৰ হাৱত গৰু নমৰে Old cow doesn't tie a vulture swish. সময় আৰু সুযোগ কাৰো অপেক্ষা নকৰে Time and tide wait for none. হস্তিৰ পিছলে পাওঁ সজ্জনৰে বুঢ়ে নাও Giving homework sometimes not. যত্ন কৰিলে ৰত্ন পায় No pain, no gain. অব্যাহৰ নৰ কৰ্ণপতে কৰে হৰ Practice makes a man perfect. Who is the first president of independent India? Dr. Rajendra Prasad, Who is the first prime minister of India? Pandit Jawaharlal Nehru, Who is the first lady prime minister of independent India? Srimati Indira Gandhi, Who is the first Indian to get Nobel Prize in India? Kobiguru Rabindranath Tagore, Okay, who is the first education minister of India? Maulana Abul Kalam Azad. Who is the first home minister of India? Sardar Vallabhbhai Patel. Who is the first Indian to receive Nobel Prize in economics? Dr. Amartya Sen. Who is the first chief justice of Supreme Court of India? Justice Hiralal J. Kania. Who is the first batsman to score 3 test century in 3 successive tests on debut? Mohammad Azharuddin. Who is the first lady speaker of the Lok Sabha? Meera Kumar. Who is the first lady president of India? Dr. Pratibha Patel.